গুৱাহাটী কৰিবলৈ গৈ আছোঁ বিকাশ মাজুলী ব্লগ বনাই প্ৰেংক কল কৰিম এতিয়া হেল্ল' বিকাশ হয়নে তুমি ব্লগ বনোৱা নে হা নহয় তোমাৰ নাম্বাৰটো মোৰ গাৰ্লফ্ৰেণ্ডে দিছিলে সঁচাকৈ তোমাৰ বোলে ব্লগ চাই মোৰ গাৰ্লফ্ৰেণ্ডে ভাল পায় আৰু তুমি বোলে মেছেজ কৰি থাকা অঁ দিপলিনা তুমি কি গাৰ্লফ্ৰেণ্ডটো মোক ব্লগ বনোৱাৰ কাৰণে মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি থাকিবা নেকি মেছেজ কৰি থাকিবা নেকি মই গোলাঘাটৰ পৰা কৰিছিলোঁ হেল্ল' তুমি ব্লগ বনোৱাৰ কাৰণে কি গাৰ্লফ্ৰেণ্ডক মেছেজ কৰি থাকিবা নেকি হেল্ল' 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 অঁ বেয়াকৈ কেলৈ কৈছা তুমি বহুত ডাঙৰ মানুহ হ'লা নেকি অঁ তুমি হোৱাটছআপত মেছেজ কৰিছা আকৌ সেইকাৰণে মোৰ তোমাৰ এতিয়া সঁচাকৈ দেই তুমি ব্লগ বনাইছা কাৰণে কি বহুত ডাঙৰ ওপৰত উঠি গ'লা নেকি ডাঙৰ মানুহ হৈ গ'লা নেকি অঁ অঁ হয় নেকি অঁ আজিৰ পৰা নকৰিবা মেছেজ ঠিক আছে হেল্ল' জিঅ' নাইন থকা নাম্বাৰটো তোমাৰ হয় নেকি 509 তোমাৰ এইটো নাম্বাৰ তোমাৰ 509 এইটো নাম্বাৰ হয় নে তোমাৰ এইটো নাম্বাৰ হয় নে নহয় তোমাৰ এইটো নাম্বাৰ হয় নে নহয় তই ইমান ডাঙৰ মানুহ নে তুমি ইমান তুমি ইমান ডাঙৰ মানুহ নে তুমি বহুত ডাঙৰ মানুহ নে অহা নাই নহয় তুমিহে কৈছা বোলে অহা নাই তুমিহে কৈছা তেতিয়াহ'লে মই নাম্বাৰটো ক'ত পাম তেতিয়াহ'লে মই নাম্বাৰটো ক'ত পামনো এই নাম্বাৰটো তোমাৰ নাম্বাৰটো 5092 এতিয়া যোনটো ফোন কৰিছ এতিয়া যোনটো নাম্বাৰত মই কল কৰিছোঁ সেইটো নাম্বাৰ কথা কৈছোঁ নহয় তুমি মেছেজ কৰিছা কাৰণে মই পাইছোঁ ন হেল্ল' বিকাশ হেল্ল' বিকাশ এই ভাই মই প্ৰেংক কল কৰিছিলোঁ বে সঁচা কথা কৈ দিছোঁ তোমাক প্ৰেংক কল কৰিছিলোঁ
কৈ দিয়া কিবা এটা ঐ ইয়াতো ৰেকৰ্ড হৈ আছে নেকি দেই অডিয়েঞ্চক কৈ দিয়া কিবা এটা মানে তুমি ইউটিউবলে ডাইৰেক্ট গৈ হেৰি কৰিছা ন নহয় কৈ দিয়া কিবা এটা কোৱা অডিয়েঞ্চক কিবা ক'বা কৈ দিয়া চেনেলটোৰ বিষয়ে ক'ব লাগিব মানে চেনেলটোৰ বিষয়ে কৈ দিয়া চেনেলটোৰ বিষয়ে কি কওঁ মইতো ইমান ডাঙৰ চেলিব্ৰিটি নহয় হ'লেও তুমি কৈ দিয়া আৰু কিবা এটা কি ক'ম বন্ধুৰ চেনেলটো অলপ যিমানটো পাৰে মানে মৰম ভাল পোৱা দিয়ক যেনেকে এতিয়া মোৰ চেনেলটোত এবছৰ নহওঁতে ইমানখিনি ছাপোৰ্ট তেওঁকো বন্ধুকো দিয়ক কিন্তু অলপ হতাশো দেই মই আগত কৈ দিছোঁ মানে একো নাই বাকী বহুত ভাল লাগিলে মানে মই ভবা নাছিলো মোক এনেকে কল কৰিব বুলি ৰাম ভাই বহুত বেয়া মান নাছিলে তুমি পাগল গাই একো নাই নাই আজিকালি এইবিলাকে চলে ট্ৰেণ্ডিঙত থাকে এইবিলাক মই প্ৰেগল কৰি চাওঁ বোলো তোমাৰ এইটো কি কোৱা আৰু ঠিকে আছে বাকী লাগি থাকা নতুনকে খুলিছা ন নতুনকে খুলিলো ঠিকে আছে বাকী মই দিবা হা ঠিক আছে দিয়া